অনুষ্ঠানত উপস্থিত থকা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মুখ্য সচিব সমন্বিতে বিধায়ক ঋতুপৰ্ণ ডাঙৰীয়া আৰু মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা যিসকলে এই পৰীক্ষাত উত্তীৰ্ণ হৈছে, আটাইকে মই নতুন বছৰৰ আন্তৰিক শুভকামনা জনাইছোঁ। এইমাত্ৰ এজনী ছোৱালীয়ে বক্তব্যত কৈছে যে মোক এই পৰ্যায়লৈ নিবলৈ মোৰ দেউতাই চাকৰিৰ পৰা ৰিজাইন দিছিল। ঈশ্বৰ স্বৰ্গৰ ওখ আসনত বহি নাথাকে, পিতৃ মাতৃৰ স্নেহত ভগৱান লুকাই থাকে। গতিকে পিতৃ মাতৃ হৈছে ভগৱান সদৃশ। আৰু মই এটা কথা ভাল পাইছোঁ, এজন ইয়াত কেণ্ডিডেটে কৈছে যে মই এনেকৈ পৰীক্ষাত 3rd ডিভিজন পাইছিলোঁ, ফেইল কৰিছিলোঁ। আব্ৰাহাম লিংকনৰ আপোনালোকে জীৱনী পঢ়ি চাব, তেওঁ প্ৰথমবাৰতে ৰাষ্ট্ৰপতি হোৱা নাই, 3বাৰ হাৰিছে। APJ আব্দুল কালাম ডাঙৰীয়াই নো শব্দৰ অৰ্থ এব্ৰিভিয়েশ্যন নেক্সট অপৰচুনিটি বুলি কৈছে। 2007ত চিকিৎসা বিজ্ঞানৰ 3জন ব্যক্তিয়ে নোবেল প্ৰাইজ পাইছিল। তাৰ ভিতৰত এজন আছিল মেৰিঅ' কাপাচিঅ'। মেৰিঅ' কাপাচিঅ'য়ে 6 বছৰ গা ধোৱা নাছিলে। এই যে আমাৰ শিখৰ গুটকা খাই বহুত ল'ৰা ছোৱালী ঘূৰি ফুৰে, ষ্ট্ৰীট বয়, তেওঁলোকৰ মাজতো সম্ভাৱনা লুকাই থাকে। আমাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰখ্যাত দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল, ইচ ইণ্ডিভিজুৱেল হেজ গট ডিভাইন পটেঞ্চিয়েলিটি ইন হিম, ইট ইজ হিজ ডিউটি টু ডেভেলপ ডেট পটেঞ্চিয়েলিটি, ডেট পচিবিলিটি। প্ৰত্যেক ব্যক্তিৰ মাজত প্ৰচন্নভাৱে লুকাই থাকে দৈৱ শক্তি। সেই দৈৱ শক্তিক খান্দি উলিয়াই আনি মানুহৰ মুক্তি আৰু মংগলৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰোঁ, সেইটো ডাঙৰ কথা। সেই মেৰিঅ' কাপাচিঅ'ৰ মাকক নাজী বাহিনীয়ে ধৰি নি পেলাই জেলত দিছিল। মাক দেউতাকৰ যিহেতু মৰম পোৱা নাছিল, শিশু এটা যদি মাক দেউতাকৰ মৰমৰ পৰা বঞ্চিত হয়, সি কেতিয়াও প্ৰপাৰ হিউমেন বিং হ'ব নোৱাৰে। আৰু সেইকাৰণে ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰিছিল এই শিখৰ গুটকাৰ নিচিনা বস্তু খাই। 6 বছৰ গা ধোৱা নাই। সেই মেৰিঅ' কাপাচিঅ'ৰ মাকৰ মুক্তিৰ পিছত দীঘলীয়া কাহিনী আপোনালোকে ইউটিউব মাৰিলে পাব, কিতাপতো পাব, এনচাইক্লোপিডিয়াত। 2007ত গৈ পেলাই তাত তেওঁ পেলাই নোবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিল। 2টা বস্তু জীৱনত আপোনালোকে মনত ৰাখিব, এটা হৈছে সেল্ফ ৰেসপেক্ট এণ্ড সেল্ফ কনফিডেন্স। खुद ही को कर बुलंद इतनी कि हर तकदीर से पहले खुदा बन खुद बंदे से पूछे बता तेरी रजा की। আত্মবিশ্বাস শক্তিশালী থাকিলে, প্ৰতিবন্ধী বন্ধু এজন ইয়াত আছে দিব্যাং, ইৰা সিংঘল, তেওঁ UPSCত প্ৰথম হৈছিল। অৰুণিমা সিংহাক ট্ৰেইনৰ পৰা গুটিয়াই বাহিৰ কৰি দিছিল। সেইফালৰ পৰা অহা এখন ট্ৰেইন তেওঁৰ ভৰিৰ ওপৰলৈ উঠি গৈছিল। যোৱাৰ পিছত আমাৰ সাধাৰণতে মানুহৰ এটা স্বভাৱ, আমি বিষয়বস্তুৰ গভীৰতালৈ নোযোৱাকৈ মানুহৰ ওপৰত কমেণ্ট কৰোঁ। বহুতে কৈছিল এই ছোৱালীজনী বদমাছ, কোনোবাই কিবা কৰিলে অমুক তমুক, বিভিন্ন কথা। গোটেই নিশা তেওঁৰ সেই য'ত ভৰিৰ ওপৰেদি ট্ৰেইনৰ চকা উঠি গৈছিল তাত পোকে কাটিছিল। নেক্সট দিন যেতিয়া দিল্লী হস্পিটেলটোক ভৰ্তি কৰিছিল, তাৰপিছত ডক্টৰে কৈছিল যে তোমাৰ 2খন ভৰি কাটি দিব লাগিব। ভৰি কটাৰ পিছত ডক্টৰে সুধিছিল, যেতিয়া ছাকচেছফুলি অপাৰেশ্যন হৈ গ'ল, কাটি দিলে ভৰি, যে তোমাৰ জীৱনৰ লক্ষ্য কি? ইয়াত কৈছে যে কঠোৰ পৰিশ্ৰম কৰিলে আমি উপনীত হ'ব পাৰিম। দৃষ্টি থাকিলে লক্ষ্য নেহেৰুৱাই। অৰ্জুনে মাছৰ চকুটো দেখা পাইছিল। আৰু অৰুণিমা সিংহাই কৈছিল 2খন ভৰি কটাৰ পিছত যে মই এভাৰেষ্ট শৃংগ বিজয় কৰি দেখুৱাম। আৰু এভাৰেষ্ট শৃংগ বিজয় কৰি পেলাই দেখুৱাইছিল। পাঞ্জাৱৰ ওচৰত কৰ্ণাল এখন সৰু ঠাই, তাত কল্পনা চাওলা পঢ়িছিল এখন স্কুলত।
ইয়াত যেনেকৈ নাও বিচাৰ কথা ক'লো কোনোবাই, হোৱাট ইজ ইউৰ এইম ইন লাইফ? টিচাৰে সুধিলে, সোধাৰ পিছত তেওঁ ক'লে যে আই ৱান্ট টু বি এন এষ্ট্ৰনট। গাঁৱৰ ছোৱালী, সৰু ছোৱালী কি এষ্ট্ৰনট হয়? ধমকি মাৰি বহাই দিছে। আমাৰ বহুতৰ এটা ধাৰণা থাকে, বহুত সৰু ল'ৰা ছোৱালীবিলাক যেতিয়া কুৱেশ্যন কৰে তেওঁক ধমকি মাৰি পেলাই বহাই দিয়ে। তেতিয়া ক'লে যে নাই, মই এষ্ট্ৰনট হৈয়ে দেখুৱাম। আৰু দেউতাকে লৈ গ'ল আৰু কলম্বিয়া যান কেনেকৈ তেওঁ গ'ল, তাৰপিছত তেওঁৰ মৃত্যু হ'ল, কিন্তু গোটেই বিশ্বত তেওঁ নাম ৰাখি গ'ল। সেইকাৰণে APJ আব্দুল কালাম ডাঙৰীয়া এখন কিতাপ ইনগ্ৰেশ্যন কৰি এটা সূত্ৰ কৈছিলে, সূত্ৰটো মোৰ ভাল লাগে, মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। ৰেণ্ডম কিউৰিয়চিটি বুলি এখন কিতাপ নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়াই উলিয়াইছিল, আপোনালোকে পঢ়িব সেইখন কিতাপ। সেইখন কিতাপ লিখিছিল দুজন ব্যক্তিয়ে, ভাৰতবৰ্ষৰ প্ৰখ্যাত দুজন বিজ্ঞানী, এজন আছিল প্ৰফেচাৰ যশপাল আৰু আনজন হৈছে প্ৰফেচাৰ ৰাহুল পাল। যশপালৰ কিছুদিন আগতে মৃত্যু হৈছে। সেই যশপালে কৈছিল যে পৃথিৱীত যদি আমি কংক্ৰিটাইজৰ সংখ্যা নকমাওঁ তেনেহ'লে মানুহে এদিনা ভূজল পাবলৈ সক্ষম নহ'ব, মাটিৰ তল, গ্ৰাউণ্ড ৱাটাৰ। আৰু তেওঁৰ পুত্ৰ ৰাহুল পাল, তেওঁ এজন বিজ্ঞানী আৰু বৰ্তমানো তেওঁ এইমছৰ ডক্তৰ। সেই কিতাপখন উন্মোচন কৰোঁতে APJ আব্দুল কালাম ডাঙৰীয়াই কৈছিল যে কিতাপখন পঢ়ি থাকোঁতে 274 কুৱেশ্যন এণ্ড এনচাৰ আছে তাত। ঠিক কৈছিল যে এই কিতাপখন পঢ়ি থাকোঁতে এই যে প্ৰশ্ন সুধিলে যে আমি হেৰি কৰি দিওঁ, তেতিয়া আমাৰ মনত এটা সূত্ৰ এটা জন্ম পালে, কিউৰিচিটি জেনেৰেটছ কুৱেশ্যন এণ্ড কুৱেশ্যন। Question is the source of imagination. Imagination is the starting point of creativity. Creativity leads to thinking. Thinking provides you knowledge, and knowledge makes you great. Successful manu hoatke apnaloke successful human being hoboloi jotno koribo. Aru sei karone সংস্কৃত দেখাৰ কথা কৈছে বিদ্যা দদাতি বিনয়াত। এই যে আজিৰ এই অনুষ্ঠানটো ইয়াত আমি আয়োজন কৰিছোঁ, ইয়াৰ মূল কনচেপ্টটো হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। আমি আজি সাংবাদিকবিলাকৰ সৈতে ৰাতিপুৱাৰ ভাগত আলোচনা কৰিব বিচাৰিছিলোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে এনেকৈ সাংবাদিকসকলৰ লগত কথা পাতিম। তেতিয়া মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'লে যে যিবোৰ ল'ৰা ছোৱালী APSCৰ যোগেদি আজি ছাকচেছফুল হ'বলৈ যত্ন তেওঁলোকে সক্ষম হৈছে, তেওঁলোকৰ সৈতে মই মত বিনিময় কৰিব বিচাৰোঁ। আৰু এইকাৰণে মত বিনিময় কৰিব বিচাৰোঁ যে এটা সময়ত APSCত সকলোৱে জানে অপেন চিক্ৰেট যে তাত পইচা নিদিলে চাকৰি নাপায়। APSC, APS, ACS এইবিলাকৰ বেকত যেনেকৈ PhD বুলি লিখা থাকে, এই চেয়াৰমেনটোৰ নাম শ্বৰ্টকাটত লিখা আছিল আগতে। মানুহৰ মুখে মুখে আলোচনা। আৰু মই সেই যিজন চেয়াৰমেন আছিল, ইন প্ৰেজেঞ্চ অফ হিম, মই এবাৰ মিটিঙত তেওঁৰ সন্মুখত কৈছোঁ যে যেনেকৈ আপোনাৰ গছ এডাল বিৰাট লম্বা হোৱা মানে শকত হোৱা মানে সুন্দৰ স্বাস্থ্য নুবুজায়, তেনেকৈ পইচা দি এই চাকৰি পোৱা মানে ছাকচেছফুল হোৱা নুবুজায়। গতিকে এই APSCৰ যিটো গোটেই এটা ধাৰণা মানুহৰ মাজত, কাৰণ আমাৰ যদি গোটেই এডমিনিষ্ট্ৰেটিভ ছিষ্টেমটো নষ্ট হৈ যায় তেতিয়াহ'লে ভেটি নোহোৱা ঘৰৰ নিচিনা হ'ব। বেবিলিয়নত শূন্যৰ বাগিচা আছে, সেইবুলি চবতে আপুনি শূন্যৰ বাগিচা কৰিব নোৱাৰে। ভেটিটো মজবুত হ'ব লাগিব, তেতিয়া আমাৰ ভৱিষ্যতৰ প্ৰজন্মবিলাক ঠিক হ'ব। আজি আপোনালোকে যদি ন্যায় দিয়ে, ভালকৈ কাম কৰে, আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক ভাল হ'ব। মহাত্মা গান্ধীয়ে আৰ্হি দেখুৱাইছিল, আপোনালোকে জানে পটাছিয়াম চাইনাইড তিতা নে মিঠা এইটো আৱিষ্কাৰ কৰিবলৈ গিৰিয়েক ঘৈণীয়েকে প্ৰাণ দিছিল। জিভাত পটাছিয়াম চাইনাইড লগাই লৈ পেলাই গিৰিয়েকে SW আৰু ঘৈণীয়েকে EET লিখি পেলাই দুটাই নিজৰ জীৱন দিছিল, আৰু তাৰ ওপৰত গম পাইছিল যে পটাছিয়াম চাইনাইড মিঠা, জীৱন দি পেলাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমৰ পৰা APSCৰ সংস্কাৰৰ কাৰণে
আন্তৰিকতাৰে যত্ন কৰিছিল আৰু আজি বহুদিনৰ মূৰত সেই কথাই বাস্তৱ ৰূপ পাইছে আপোনালোকৰ বক্তব্যত সেই কথা ফুটি উঠিছে আৰু এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি কাম কৰিছে মই ভাবোঁ আপোনালোকে অনাগত দিনত সেই কথা আগবঢ়াই নিব ভাৰতবৰ্ষৰ এজন প্ৰখ্যাত অৰ্থনীতিবিদ পশ্চিমবংগৰ সন্তান তেওঁ ঢুকাইছে যাদৱপুৰ ইউনিভাৰ্চিটি আৰু বিশ্বভাৰতীৰ ভাইচ চেঞ্চেলৰ আছিল তেওঁ ছ'চিয়েল ছায়েন্সৰ ওপৰত আৰু ইকনমিক্সৰ ওপৰত বহুতো আৰ্টিকেল লিখি থৈ গৈছে বেংগলীত আপোনালোকে কেতিয়াবা সময় পালে পঢ়িব তেওঁ কৈছিল যে যেতিয়ালৈকে চৰকাৰী চাকৰি নাপায় তেতিয়ালৈকে আমাৰ বহুত ক্ষোভ থাকে আৰু যেতিয়ালৈকে আমি চাকৰিটো পাওঁ পোৱাৰ পিছত আমাৰ প্ৰকৃত চৰিত্ৰ উদঙাবলৈ আৰম্ভ কৰে মই মিডিয়া এডভাইচাৰ হোৱাৰ 3 মাহ আগতে ACS অফিচাৰ এজনৰ ওচৰলৈ গৈছিলোঁ মই পুৰণা অফিচৰ ফাইল বিচাৰি মোক চূড়ান্ত মিছবিহেভ কৰিছে মই বেয়া পোৱা নাই মই এইকাৰণে বেয়া পোৱা নাই বৌদ্ধ ভিক্ষুক এদিন ভিক্ষা খুজিবলৈ গৈছিল মানুহৰ ঘৰত তেওঁক বেয়া ব্যৱহাৰ কৰি উলিয়াই দিলে তেওঁ কৈছে 1 মিনিট চাউলটো আপুনি লৈ যাওক বুলি ক'লে তেতিয়া মালিকজনে ক'লে ঠিক আছে ঘৰলৈ লৈ গ'ল তেতিয়া বৌদ্ধ ভিক্ষুক মংক বুলি এখন পৃথিৱী বিখ্যাত অক্সফৰ্ড ইউনিভাৰ্চিটিৰ কিতাপ আছে চুজ লাইফ অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ এ ডায়লগ টু আৰ্নল্ড টয়নবি এণ্ড ডাইচাকুই কেডা পঢ়ি চাব কেতিয়াবা সুন্দৰ কিতাপ সেই বুদ্ধিষ্ট মংজনে ক'লে যে আপুনি চাউলখিনিয়ে ঘূৰাই লৈ গ'ল মই আপুনি দিয়া গালিখনিও লোৱা নাই সেইখিনিও ঘূৰাই লৈ যাওঁ গতিকে আমাৰ এই বাছত লিখা থাকে আমি সৰুতে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয় এই আপোনালোকে যিটো অৱস্থাত উপনীত হৈছে সংগ্ৰামৰ মাজেদি বিনয় হ'বলৈ যত্ন কৰিব মই অলপ আগতে কৈছোঁ বিদ্যা দদাতি বিনয়াত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ এদিন কনভকেশ্যনত অংশগ্ৰহণ কৰিবলৈ যাব ট্ৰেইনত আহি আছিল তেওঁৰ কাষতে আপোনালোকৰ নিচিনা কোটটাই মৰা মানুহ এজন বহি আছিল যেতিয়া ট্ৰেইনৰ পৰা নামিবৰ সময় হ'ল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ভাবিলে কিমান অৰ্ডিনাৰী মানুহ কাৰণ আমি বহুত সময়ত ড্ৰেছতেই মানুহৰ পজিশ্যনটো জুখিবলৈ যত্ন কৰোঁ তেওঁ নামিব সময়ত ক'লে বেগটো ল মোৰ গাড়ীত উঠাই দে তো গাড়ীত উঠাই দিলে তাৰপিছত নেক্সট ডে যেতিয়া কনভকেশ্যন হ'ল দেখিলে মঞ্চত সেই কুলিজন মানুহৰ মাজত বহি আছে আৰু কোট্টাই জৰা মানুহজন দৰ্শকৰ মাজত বিদ্যা দদাতি বিনয়াত বিনয়াত জাতি পাত্ৰতাত গতিকে বিনয় হ'বলৈ যত্ন কৰক আৰু দৃষ্টি থাকিলে কেতিয়াও লক্ষ্য নহৰুৱাব আৰু আত্মবিশ্বাস আৰু আত্মসন্মান এই দুটা যদি থাকে তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কৈ থাকে ভাল কামৰ কথা ভাল কাম যদি কৰে এই ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত 20 লাখ মানুহ আহি পেলাই সৱাদেহ এটা চাবলৈ যেনেকৈ উদ্বাউল হৈছিল আৰু বেয়া কাম কৰিলে মৰাৰ পিছত কবি ই গ'ল ভালেই হ'ল গতিকে কোনটো কৰিব সেইটো আপোনালোকে ঠিক কৰি লৈ আপোনালোক আটাইৰে জীৱন সৰ্বাংগ সুন্দৰ হওক আৰু অনাগত দিনত অসমীয়াৰ মুখ উজ্বলাবলৈ আপোনালোকে আজিৰ এই পবিত্ৰ দিনটোতেই প্ৰতিজ্ঞাবদ্ধ হওক লাহে লাহে কৰোনাৰ পৰা দেশ মুক্ত হ'ব ধৰিছে এই মুক্ত হ'বৰ দৰে আমিও দুৰ্নীতিৰ পৰা মুখ্যমন্ত্ৰীৰ যিটো শ্লোগান এইটো বাস্তৱত ৰূপায়িত কৰিবলৈ আপোনালোক এই টিমটোৱে আজিৰ পৰা কাম আৰম্ভ কৰক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিয়ক আৰু মুখ্যমন্ত্ৰী APSCৰ যিটো সংস্কাৰ কৰিলে সেই সংস্কাৰক অনাগত দিনত আগবঢ়াই নি একজন সংস্কৃতিবান আৰু ছাকচেছফুল হিউমেন বিং হৈ আপোনালোকে আগবাঢ়ক এই কামনাকে কৰি আটাইকে পুনৰ মই শ্ৰদ্ধা জনাই আৰু নতুন বছৰৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ